Hello friends, good afternoon. মই এয়া অকমান আপোনালোকৰ লগত কথা পাতিম বুলি আহিলোঁ। এয়া মোৰ ফেভৰেট জাগা। ইয়াতে অকমান ৰেষ্ট কৰিম বুলি আহিলোঁ, আপোনালোকৰ লগত কথা পাতোঁ বুলি। আৰু মোৰ এইকেইদিন বহুত খবৰ বেয়া, সেয়াই আপোনালোকক ক'ম বুলি অকমান বহি ল'লোঁ। তেনেহ'লে শুনি থাকক, ভিডিঅ'টি লাষ্টলৈকে চাই থাকক। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে, কিন্তু মোৰহে বেয়া। মোৰ বেয়া কাৰণ মই এইকেইদিন একেবাৰে ব্লগ চগ বনাব পৰা নাই। মিষ্টাৰে আহিছিল বিহুৰ কাৰণে, মানে জানুৱাৰী মাহৰ নহয় 31 তাৰিখে, ডিচেম্বৰ 31 তাৰিখে আহি পাইছিলে। তেতিয়াৰ পৰা ইমান ব্যস্ততা, আমাৰ ঘৰৰ কাম কৰি আছে, আপোনালোকে গম পাইছে। ঘৰৰ কাম চলি আছে, লগতে আমাৰ মোৰ স্কুল আছিল, মাইনাৰ স্কুল আছিল, ইমান ব্যস্ততা ইটো সিটো। আৰু নননজনীৰ আঠমঙলাৰ কাৰণে গ'লোঁ, ঘৰতে প্ৰায় আমি 2-3বাৰমান অহা যোৱা কৰিলোঁ টিকৰিকিলালে। তাৰপিছত আকৌ বিহুত গ'লোঁ, মানে খালি অহা যোৱা কৰোঁতে মানে আমাৰ টাইমবোৰ কেনেকৈ পাৰ হৈ গ'লোঁ। আমি ক'তো সেনেকৈ ভালদৰে ফুৰিবলৈ যোৱাও নহ'ল বন্ধত, আৰু মাৰ বেমাৰ লগতে এইবিলাকো বহুত কিবা কিবি খেলি মেলি গ'ল, মানে ব্লগটো ৰেগুলাৰলি দিব পৰাই নাই। আৰু মিষ্টাৰে যোৱা 26 তাৰিখে গ'ল। তাৰপিছতো মোৰ ঢেৰ কিবা কিবি বহুত প্ৰব্লেম, মাৰ আৰু বেমাৰটো অকণমান আৰু বেছি হোৱা যেন লাগিছে। আৰু মাৰ কাৰণে সিফালে কিবা কিবি কৰি আছোঁ, লগতে ঘৰৰ বহুত কাম দায়িত্ব মোৰ ওপৰতে থৈ গ'ল মিষ্টাৰে। লগতে স্কুল, মোৰ স্কুল, মাইনাৰ স্কুল। আৰু একেবাৰে লাষ্ট বেয়া খবৰটো হ'ল আমাৰ যোৱা মঙলবাৰে আমাৰ ওচৰৰ সেই আমাৰ ঘৰ, তাৰে ইপিনে এই ৰাইট চাইডৰ আমাৰ ঘৰৰ পিছফালে যিটো দাদা হয়, মানে জেঠৰ সৰু ল'ৰা আছিলে, তেখেত অচানক মৃত্যুমুখত পৰিল। গতিকে সেয়াই আমাৰ সকলোৰে মন চন বেয়া হৈ গ'ল। মানে এনেকুৱা অচানক মৃত্যু হ'ল দাদাৰ, মানে চবেই আচৰিত হৈছে। আৰু সেয়ে আমি একেবাৰে এইকেইদিন ব্যস্ততাও আছিল, মন চন ভাল লগা নাই, ভালকৈ টোপনি মাৰিব পৰা নাছিলোঁ 2-3 দিনমান। আৰু ৰাতিত বহুত কিবা কিবি, আমি চবেই মানে সেই অৱস্থা। তাৰপিছত এই 2 দিনৰ পৰা সেই অকণমান মন চনবিলাক অকণমান নিজকে কিবা কৰি এডজাষ্ট কৰিলোঁ, আৰু যে এইটো মানুহৰ এদিন মৃত্যু হ'বই, আমিও চবেই এদিন যামেই। হ'লেও এনেকৈ অচানককৈ মৃত্যু হ'লে মানে চবৰে মনটোত তাৰমানে কিবা আচৰিত লাগে, যে মন চন বেয়া লাগে। ঘৰৰ মানুহ হয় যিহেতু, আমাৰ নিচেই ঘৰৰ পিছফালে হয়, দাদা হয়, আমাৰ নিজৰে দাদা হয়, মানে জেঠৰ ল'ৰা। তেখেতৰ একদম আকস্মিক মৃত্যুত হ'ল। সেয়ে আমাৰ চবৰে মন চন বেয়া। আমি এই সপ্তাহটোত আমাৰ চবৰে মন চন বেয়া, একেবাৰে দুখতে গ'ল। এই 2 দিনহে অকণমান এডজাষ্ট কৰি ল'লোঁ। আৰু মৃত্যুটো চবৰে হয়, হ'লেও তাৰমানে এনেকৈ দাদা তাৰমানে বয়স আছিলে, মানে 40 বছৰমানহে হ'ল। দাদাৰ এটা ল'ৰা আছিল, সৰু ল'ৰা, মানে 11-12 বছৰহে হ'ল, এটাই ল'ৰা, আৰু কোনো নাই ঘৰত। সেনেকৈ আৰু একেবাৰে বেমাৰ চেমাৰ হোৱা নাছিল, অকণমান ভৰিৰ বিষ হৈ আছিল দাদাৰ। কিন্তু আবেলি মাত্ৰ ইফাল সিফাল ঘূৰি ফুৰি থকা মানুহ, আমাকো লগ পাইছিল, কথা কৈছিলোঁ, ময়ো কথা কৈছিলোঁ সন্ধিয়াত মাত্ৰ। আৰু চবে দোকানত লগ পাইছিলে, ৰাস্তাত লগ পাইছিলে, সেনেকৈ মানে চবে বিশ্বাস কৰিব পৰা নাই। আৰু আচৰিত লাগিছে যে দাদাই সেনেকৈ মৃত্যু হ'ব বুলি কোনেও ভবা নাছিল। মৃত্যু সেনেকৈয়ে আহে মানুহৰ। হ'লেও আমি যিবিলাক মৃত্যু হোৱাজনৰতো শান্তি, কিন্তু আমি যিবিলাক থাকি গ'লো সেইবিলাকৰ কাৰণে দুখ থাকি যায়, আৰু যে এনেকৈ একো ক'ব পৰা নাই, অচানক মৃত্যু হ'ল। কৈ আছোঁ আপোনালোকক দাদা কেনেকৈ কি হৈছিল। মানে দাদাৰ হৈছিলে অকণমান ভৰিৰ বিষ হৈ আছিলে, প্ৰায় 1 মাহৰ পৰা অলপ ওচৰ হৈ আছিল কিজানি। তাৰপিছত ঔষধ চকুত খাই সেনেকৈ ভাল পায়, অলপ থাকে, কেতিয়াবা বিষ হয়। এদিন বৌয়ে ক'লে বোলে তুমি অলপ ভালদৰে চিকিৎসা কৰিব নাযোৱা কিয়, এনেকৈ গালি দিওঁতে ক'লে বোলে মই অহাকালি এটা ঠাইত যাম, কেনেকৈ যাম সেইটো মানে আলোচনা কৰি লৈছে। আৰু তাৰপিছত মোক
কৈছে ভণ্টি তোমাৰ স্কুটিটো লৈ যাম বুলি ক'লে আৰু মই লৈ যাবা বুলি ক'লোঁ আৰু দাদাই ক'লে মই এনেকৈ ঠাইত যাম, তোমাৰ স্কুটিটো মই লৈ যাম আৰু তেল চেল ভৰাই লৈ যাম বুলি ক'লে। মই ক'লোঁ ঠিক আছে লৈ যাওক বুলি ক'লোঁ। ময়ো এনেকৈ কথা পাতি কিনে ঘূৰা ঘূৰি কৰিলোঁ আমি। তাৰপিছত সন্ধিয়াত আমি একো গম নাপাওঁ, ভালে ভালে শুই থাকিল চবে। ৰাতি 3টা বজাত অচানক ঘপককৈ আমি ফোন পালোঁ যে দাদাৰ সেনেকৈ মৃত্যু হ'ল। মোৰ মানে চকু কপালত উঠি গ'ল। দাদা যোৱাকালি মাত্ৰ মোৰ লগত কথা কৈছে, সেনেকৈ কি সপোন দেখিলোঁ নেকি সেনেকৈ মই ভাবিলোঁ। তাৰপিছত লাহে এডজাষ্ট কৰিলোঁ, পূৰা উঠিলোঁ, চবকে উৎপাত কৰি দিলোঁ আমি চবেই। তাৰমানে কথাটো এনেকুৱা আছিলে বোলে, ঘৰত আমি একেলগে মাত্ৰ ঘৰৰ পিছফালে হয়, হ'লেও আমি একেবাৰে গমেই পোৱা নাই। ৰাতি 1টা বজাত আছিল ঘটনাটো দাদা তাৰমানে কি আছিলে, সন্ধিয়াত ভাত চাত খাই মানে সন্ধিয়া সময়ত ভালে শুই থাকিল বোলে বৌ কোৱা মতে আৰু। কিন্তু ৰাতিত 1টামান বজাত ঘপককৈ সি উচপিচকৈ উঠিলে, মোৰ পেট বিষাইছে, মোৰ লেট্ৰিন লাগিছে, মোৰ বমি লাগিছে, সেনেকৈ পূৰা উচপিচ কৰি মানে হুলস্থুল কৰিলে আৰু। তাৰপিছত বৌয়ে আমাক মাতা নাই আৰু ভাতিজাক মাতিবলৈ গ'ল। তাৰমানে যিজন ঢুকাইছে দাদা, তাৰ আকৌ দাদা এজন আছে, তাৰ ল'ৰা ভাতিজা, তাক মাতিবলৈ গ'ল বোলে যে এনেকৈ খুৰা এনেকৈ হ'ল, কিবা হস্পিটেলত লৈ যাব লাগিব বলক সোনকালে, একদম হুলস্থুলস্কি মাতি লৈ আনি। তাৰপিছত সেনেকৈ আহি পেলাই অকণমান কথা ক'ব পাৰি আছিল তেতিয়া, মানে মোক হস্পিটেলত লৈ যাওক সোনকালে, গাড়ীটো আনক গৈ সেনেকৈ ক'ল বোলে। তাৰপিছত বমিওতো নহয়, বমি কৰে বমিও নহয়, আকৌ পায়খানা কৰিব যায় পায়খানাও নহয়, সেনেকৈ পূৰা চটফটাই সেনেকৈ মই নাপাওঁ মোৰ একদম উশাহ লোৱাত কষ্ট হৈ আছে, মোৰ বহুত বুকুৰ বিষ পেটৰ বিষ হৈ আছে, মই সেনেকৈ নোৱাৰোঁ বুলি কিনে মানে পূৰা বাগৰি যায় আৰু। বৌয়ে পপককৈ ধৰি ৰাখিলে, মানে সি বাগৰিল মানে একদম নাই, পূৰা মাত চাত নাই, সেনেকৈ বাগৰি গ'ল আৰু। তাৰপিছত মুখেদি নাকেদি অকণমান ফেনা ওলাইছে। সেনেকৈ হুলস্থুলস্কি ৰাতিত বোলে সিহঁতে হস্পিটেলত লৈ যোৱা হ'ল। ডাঙৰ দাদা মোৰ ডাঙৰ দাদাক মাতা হ'ল ফোনৰ যোগেদি, সিহঁতে লৈ গ'ল হস্পিটেলত লৈ যোৱাৰ পিছত গম পাই যে মানুহজন নাই আৰু। তাৰমানে দাদাৰ ইয়াতে থাকোঁতে মানে মৃত্যু হৈছে আৰু। তাৰমানে ডিউজ বুলি কিনে সেনেকৈ লৈ গ'ল আৰু মনৰ শান্তিৰ কাৰণে, কিন্তু দাদাই গম পাইছে ইয়াতে থাকোঁতে মানুহজন ঢুকাইছে বোলে। সেয়ে আৰু একেবাৰে এনেকৈ মৃত্যু হোৱাত চবৰে মানে মন চন পূৰা চক খাই গ'ল। পূৰা আমিতো একদম সপোন যেন লাগি আছে, আমি বিশ্বাসেই কৰিব পৰা নাই। সেয়াই আৰু মানুহৰ কেতিয়া কি হয় কোনো ক'ব নোৱাৰে, ভগৱানে যি লিখি থৈছে সেয়াই হ'ব আৰু। সেয়ে মানুহ জীয়াই থাকোঁতে যিমান ফূৰ্তি কৰিব লাগে, যি ইচ্ছা তাকে কৰি থাকক, নিজৰ লাইফটো ভালদৰে জীয়াই থাকক, সেয়াই আৰু। কেতিয়া মৃত্যু আহে কোনেও ক'ব নোৱাৰে। সেইখিনিয়ে আছিল আমাৰ এইকেইদিন আমাৰ পূৰা দুখ ভৰা পৰিস্থিতি হৈ আছে। গতিকে মোৰ ব্লগ চগ বনাবলৈ মন যোৱা নাই। এতিয়া মই লাহে ভাবি আছোঁ, মই ব্লগটো সপ্তাহ 2টা অন্তত দিব পাৰিম নেকি, আৰু দিব চেষ্টা কৰিম মই। লগতে মোৰ স্কুলত গুণোৎসৱো আহি আছে, তাত অকণমান ব্যস্ত হৈ থাকিম, হ'লেও মাজতে ইটো সিটো দেখুৱাব চেষ্টা কৰি আছোঁ আপোনালোকক। এইখিনিয়ে আপোনালোকৰ লগত এইখিনিয়ে কথা ক'ম বুলি অকণমান ইয়াতে ৰেষ্ট কৰি বহি ল'লোঁ। মই ঘৰত আছে, পূৰা মিস্ত্ৰী কাম কৰি আছে, মোৰ ননন্দজনী আহিছে, ননন্দজনীৰ হাজবেণ্ডক মই কাম কৰিব মাতিছোঁ, বহুত কাম আছে ঘৰৰ কাম। অকণমান মনটোও ভাল লাগিব বুলি কিনে মোৰ ননন্দজনীক মাতিলোঁ, 3 দিনমান ৰাখি থৈ দিওঁ। আজি সিহঁতে কিবা কিবি কৰি আছে ঘৰত, মই মইনাক ক্লাছৰ পৰা আনি পেলাই ভাত চাত খাই অকণমান ইয়াতে ব্লগটো দিবই লাগিব। আজি চানডে, এটা ব্লগ দিবই লাগিব যেনে তেনে, সেইকাৰণে কথাখিনি কওঁ বুলি আপোনালোকৰ লগত বহি ল'লোঁ আৰু। তেনেহ'লে ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ, বেছি দীঘলীয়া নকৰোঁ আজিলৈ। বাই, আকৌ লগ পাই আছোঁ নেক্সট ব্লগ এটাত। তেনেহ'লে চবে ফূৰ্তিত থাকক, আনন্দত থাকক, বাই।